বৰপেটা চহৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰত আছে নাৰায়ণপুৰত শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰাতাৰ এখন শাখা সত্ৰ। আৰু এই শাখা সত্ৰখন হৈছে বৰপেটাৰ পৰা গজিয়ালৈ যোৱা পথত, অৰ্থাৎ মাজ ৰাস্তাতে হয়, মধ্য ৰাস্তাতে হয়। আৰু এইখিনি আমি য'ত আছোঁ বৰ্তমান, আপোনালোকে এই সত্ৰখন দেখা পাইছেনে আপোনালোকে? এইখন 1988 চনত স্থাপন কৰা হৈছিলে। আৰু এই সত্ৰখন হৈছে বৰপেটাৰ এইখিনি ঠাই নাৰায়ণপুৰত। আমি ইয়াৰ ভিতৰলৈ গৈ ইয়াৰ আপোনাৰ চহৰ পৰিৱেশ দেখুৱাই আছোঁ। বেছি ডাঙৰ নহয়, কিন্তু চাব লগা। বহুতো দৰ্শনাৰ্থী ইয়াতে আহিব পাৰে, বা বহুতো দৰ্শনাৰ্থী আহিছে যদিও হয়তো এইখন চকুত নপৰিব পাৰে। আমি আপোনাক ভিডিঅ'ৰ জৰিয়তে ইয়াৰ ভিতৰলৈ গৈ পৰিৱেশটো দেখুৱাই আছোঁ, আহক। ইয়াতে আইতা, এইটোৱে হৈছে শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰাতাৰ শাখা সত্ৰ চৌহদ। ইমান ডাঙৰ নহয় পৰিৱেশটো, আৰু চাওকচোন চাৰিওপিনে ইমান ধুনীয়া। চাই লওক আপোনালোকে, ইমান ধুনীয়া। এইটো ৰাস্তাৰ কাষতে হয়। আমি অলপমান আগলৈকে গৈ ইয়াৰ মূল সত্ৰখন আমি দেখুৱাই আছোঁ, মানে কীৰ্তন ঘৰটো আমি দেখুৱাই আছোঁ। ইয়াতে আইতাসকলে প্ৰসংগ কৰি আছে। বলকচোন, আমি অলপমান আগুৱাই গৈ আছোঁ। লুলু ব'লা, অলপমান আগুৱাই ব'লা। এইখন হৈছে মূল কীৰ্তন ঘৰ। এই কীৰ্তন ঘৰটো বেছি ডাঙৰ নহয়, যদিও ডাঙৰ নহয়, আমি ইয়াতে এটা সেৱা জনাবলৈ আহিছোঁ। আৰু আপোনালোকে যদি কেতিয়াবা আহে বৰপেটালৈ, তেতিয়াহ'লে এইখন সত্ৰ নোচোৱাকৈ নাযাব। আমি ইয়াতে লুলু এটা সেৱা জনাইছে, আৰু ময়ো ইয়াতে এটা সেৱা জনাম। ভিতৰৰ পৰিৱেশটো চাব লগা, কিন্তু খুব ভাল লাগে। এইটো মুখ্য দুৱাৰ হয় ভিতৰলৈ যোৱা। ইয়াতে প্ৰসংগ পাঠ কৰে, আৰু ইয়াতে আইতাসকলে আছে চাগে। এয়া চাওক, আইতাসকলে প্ৰসংগ কৰি ইয়াতে বহি আছে। আমি অলপমান তেওঁলোকৰ ওচৰলৈ গৈ এই সত্ৰখনৰ বিষয়ে জানো, আহক। কি, নমস্কাৰ আইতা। আমি তাৰমানে ইউটিউব চেনেলৰ পৰা আহিছোঁ। মই আছোঁ বৰ্তমান শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰাতা শাখা সত্ৰৰ এই বাৰান্দাত, আৰু এই বাৰান্দাতে আইতাসকলে প্ৰসংগ কৰি আছিলে। গতিকে এই সত্ৰখনৰ বিষয়ে আইতাজনে অলপমান আপোনালোকক সংক্ষিপ্ত বিৱৰণ ভিডিঅ'ৰ জৰিয়তে আগবঢ়াব। বলকচোন, তেওঁ এই সত্ৰখনৰ বিষয়ে কি কয় আপোনালোকে জানি লওক। আমাৰ এইখন থান মহাপুৰুষ নাৰায়ণ দাস ঠাকুৰাতাৰ এইখন আমাৰ ইয়াতে থান পতা হৈছিল, নামঘৰ পতা হৈছিল। ইয়াতে আমি আইসকলে আহি ৰাতিপুৱা ইয়াতে নাম প্ৰসংগ কৰা হয়, আৰু ভকতেও আবেলি ৰাতি নাম প্ৰসংগ কৰে। থানখনৰ নাম নাৰায়ণপুৰ, গজিয়া ৰাস্তাত নাৰায়ণপুৰ বুলি ইয়াতে নাম দিয়া গৈছে। সেয়েহে আমি ইয়াতে ৰাতিপুৱা আইসকলে আহি প্ৰসংগ কৰোঁ ইয়াতে। আৰু ইয়াতে শংকৰদেৱ, মাধৱদেৱ, বুঢ়াতাৰ তিথিবিলাকো পালন কৰা হয়। মাঘ বিহু, বহাগ বিহু, দৌল উৎসৱ, সেইবিলাকো ইয়াতে কৰা পৰে। আৰু বছৰেকীয়া ইয়াতে ৰাইজ নাম বুলি এখন নামো দিয়া পৰে। ইয়াতে ভকতেও আহি সহযোগ কৰে, তেওঁলোকেও কৰে, আৰু আমিও ৰাতিপুৱা আহি কৰোঁ। ইয়াতে আজি আমি ইয়াতে প্ৰসংগখিনি কৰা হৈছে। এতিয়া তোমালোকে আমি কি বুলি কওঁ এতিয়া? আমি ইয়াৰে তিৰোতাবিলাকে ৰাতিপুৱা প্ৰসংগখিনি কৰোঁ, আৰু গধূলি আবেলিও মতাবিলাকে আহি ইয়াতে প্ৰসংগ কৰে। সেইখিনি চলি আছোঁ আমি এনেকৈ। আৰু এতিয়া শাখা সত্ৰতো সেইখিনি চলি আছোঁ। আৰু হেৰিও হয়, পালনামো হয় ইয়াতে। কৰা যায়, গোটেইখিনি কৰা পৰে আৰু মুঠতে। কিমান দিনীয়া পালনাম এইটো কৰে? গোটেইখিনি হয়। 3 দিনীয়া পালনামটো কিমান দিনীয়া হয় এইটো কৈ দিয়ক। 3 বছৰত মোৰ পালনামটো দিয়ে। 3 বছৰ। আৰু এই বছৰত যিবিলাক তিথি হ'ব লগা আছে সেইবিলাক গোটেইখিনি হয় আৰু আমাৰ ইয়াতে। গোটেইখিনি হয়।
কাতি মাহী আমাৰ অঁ। মাঘ বিহু চাওক তুলসী গছ চাওক কিমান ডাঙৰ হৈছে বৰ্তমানত। ৰাম তুলসী এইডাল আমি আমাৰ ইয়াৰে ভাষাত মানে বৰপেটীয়া ভাষাত আমি ৰাম তুলসী বুলি কওঁ। এই চাওক এইডাল ৰাম তুলসী হয়। আৰু ই কিমান ডাঙৰ হ'ব নাজানো আৰু পিছলৈ গম পোৱা যাব। চাওক মূৰ্তিবোৰ ইমান নিখুঁতভাৱে ধুনীয়াকৈ সজোৱা আছে। আপোনালোকে আহি ইয়াতে এই মূৰ্তিবোৰ ধুনীয়াকৈ চাব পাৰিব। মানে এইটো পকীৰে বনাইছে চাগে, আমি লাৰি চাব ৰ'ব। পকীৰে বনোৱা এইটো। এইটো হৈছে মূল কীৰ্তন ঘৰৰ ভিতৰ গৃহ আৰু ইয়াতে ভকতসকলে প্ৰসংগ পাঠ কৰে। এনেকৈ চাইলোঁ এই আছে না, এই গোটেইখিনি আছে না, এনেকৈ আউগে নিব লাগে অলপ। আপুনি এনেকৈ কৰি দিয়ক। হৈ গৈছে 2 মিনিট।